গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল অৰ্জুন চেত্ৰী ব্লগছ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ সকলোকে যে এইবাৰ নিজে আমি খেতি কৰিম বুলি ভাবি যোৱা বছৰ আমি ভাগি দিছিলোঁ খেতি কৰা নাই কিন্তু এইবাৰ নিজে কৰি বুলি এইটো হাল বাইছোঁ মানে 4-5 বিঘামান হাল বাইছোঁ এতিয়া প্ৰথমবাৰ হাল বাই আছোঁ আমি যে চাওক ইমান কেনেকৈ হাল বাইছোঁ আপোনালোকেও চাওক এইফালে চাওক আপোনাৰ তাত আপুনি তাত খেতি কৰে না নকৰে সেইটো কমেণ্ট কৰি দিয়ক। দুই বিঘা মান প্ৰথম আমি হাল বাই আছোঁ মানে প্ৰথমবাৰ হাল বাই শেষ কৰিলোঁ আৰু আছে 3-4 বিঘা মান। আপুনি হাল বাইছে নে বোৱা নাই কিন্তু আপুনি খেতি কৰে না নকৰে এইটো কমেণ্ট কৰি জনাওক। তো তাৰপিছত চাওঁ আপোনালোকে আমাৰ ঘৰৰ ওচৰৰ নদী হ'ল এইটো আৰু এইটো নদী পাৰতৈ মিৰিবিলাকে যে এইটো কেঁচু লগাইছে চাওক গৈ দেখালো হয় কিন্তু এইটো নদীৰ কাৰণে মই যোৱা নাই তো চাওক আজিৰ ব্লগ ইমানেই আছিলে। মোৰ ভিডিঅ' যদি ভাল লাগিছে যদি নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিছোঁ। কিন্তু এনেকৈ ব্লগ পাব এনেকৈ কেনেকৈ খেতি কৰিম কেনেকৈ কি কৰিম এনেকেই আমি ভিডিঅ' ব্লগিং কৰি থাকোঁ কিন্তু মই নিউ চেনেল হয় সেইকাৰণে ইমান ভাল হোৱা নাই ভাল হ'ব মানে এইটো মোবাইলটো ভাল হোৱা নাই কিন্তু পিছৰ কেমেৰাটো অলপমান বেয়া হৈছে সেইকাৰণে আগৰ পৰাই ভিডিঅ' বনাব লগীয়া হ'ল।